নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন ভিডিঅ' এটালৈ আপোনালোক আকৌ স্বাগতম। ভালকেইদিন মই কাপোৰ দেখাব পৰা নাছিলোঁ। মাজতে কথা হৈছে কি মই যি বেক টু বেক আগতে 2-3টামান ভিডিঅ' বনাইছিলোঁ, তাত ভালেখিনি কাপোৰ অৰ্ডাৰ হৈ গ'ল। অৰ্ডাৰ হৈ গৈ যিহেতু আপোনালোকে জানে মোৰ নিজস্ব প্ৰডাকশ্যন, মোৰ নিজৰ হালৰ প্ৰডাকশ্যন, আৰু মই বেলেগৰ কাপোৰ আনি মই ইয়াত বিক্ৰী নকৰোঁ। গতিকে আমাৰ নিজস্ব প্ৰডাকশ্যনৰে যিহেতু আপোনালোকৰ যিখিনি নিডছ পূৰণ কৰিব লাগিব বা আপোনালোকৰ অৰ্ডাৰখিনি মই পূৰ কৰিব লাগিব, গতিকে আমাৰ সেই আগতে দেখুওৱা যিখিনি ব্ৰাইডেল ছেট আছিল, সেই ব্ৰাইডেল ছেটখিনি ভালকেইটা অৰ্ডাৰ হৈ গ'ল। আৰু অৰ্ডাৰ হৈ যোৱাই আমি সেইখিনি কাম কৰি থাকিবলগীয়া হয়। আমি বেক টু বেক আমি ভিডিঅ' দিব পৰা নাছিলোঁ। গতিকে আজি আকৌ মই আজি এসপ্তাহমানৰ ভিতৰত আকৌ নতুন কেইযোৰমান কাপোৰ ব্ৰাইডেল ছেট লৈ আহিছোঁ। বিশেষকৈ মই বিয়াৰ কাৰণে যি ব্ৰাইডেল ছেট বনাই আছিলোঁ, গতিকে সেই ব্ৰাইডেল ছেটবোৰ লৈ আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। কথা হৈছে কি মই আজি আপোনালোকক নিজেই কাপোৰবোৰ নেদেখুৱাওঁ, মই প্ৰেজেণ্টেশ্যন আপোনালোকক মই আজি নিজে নকৰোঁ। কাপোৰ কেইযোৰৰ মই ভিডিঅ'গ্ৰাফী কৰি থৈ দিছোঁ আপোনালোকক দেখুৱাবলৈ, আৰু মই সেই ভিডিঅ'গ্ৰাফীটোৱে দেখুৱাম। আৰু ভিডিঅ'গ্ৰাফীটোত আপোনালোকে যিসকলে মোৰ পৰা বিয়াৰ কাৰণে কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবি আছে বা অন্য কিবা উৎসৱ পাৰ্বণত পিন্ধিম বুলি ব্ৰাইডেল ছেট আপোনালোকে মোৰ পৰা অৰ্ডাৰ কৰিম বুলি ভাবি আছে, আপোনালোকে জাষ্ট স্ক্ৰীনশ্বট এটা লৈ মোক হোৱাটছআপ কৰিব। মোৰ নাম্বাৰ ইতিমধ্যে মোৰ স্ক্ৰীণত আপোনালোকে পাবই, মোৰ ডিছক্ৰিপশ্যনতো মোৰ নাম্বাৰ আপোনালোকে পাব, তাতো আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু বহুত বন্ধু বান্ধৱীয়ে মোক এটা কথা বৰকৈ সুধি আছে যে দাদা কেছ অন ডেলিভাৰী ক'ত হ'ব, বা ডিব্ৰুগড়ৰ পৰা, বঙাইগাঁৱৰ পৰা বা নলবাৰীৰ পৰা বিভিন্ন বা লখিমপুৰৰ পৰা বিভিন্ন জেগাৰ পৰা মোক সুধি আছে যে দাদা কেছ অন ডেলিভাৰী সুবিধা আছে নেকি। কিন্তু মই আপোনালোকক দুখিতভাৱে দুখেৰে ক'ব বিচাৰিছোঁ যে গুৱাহাটীৰ আশে-পাশে এৰিয়াসমূহৰ বাদে বা গুৱাহাটীকে ধৰি গুৱাহাটীৰ আশে-পাশে থকা এৰিয়াসমূহৰ বাদে আমি অসমৰ দূৰণিবতীয়া অঞ্চলসমূহত আমি কেছ অন ডেলিভাৰী কৰিবলৈ অকণমান অসুবিধা। গতিকে আপোনালোকে হয় কাপোৰযোৰ অনলাইন কৰিব লাগিব, নহয় আমাৰ ইয়ালৈ আহি আপোনালোকে কাপোৰযোৰ লৈ যাব লাগিব, বা আমাৰ ইয়াত আহি আপোনালোকে মনৰ পচন্দমতে কাপোৰ এযোৰ অৰ্ডাৰ কৰিব পাৰে, বা ইয়াৰ পৰা আপুনি অৰ্ডাৰ কৰি মনৰ পচন্দৰ কাপোৰবোৰ লৈ যাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো মোৰ এইখিনিয়ে ক'ব লগা আছিল। কিন্তু কথাটো হৈছে কি মই যিখিনি কাপোৰ বনাইছিলোঁ, আজি নতুন কাপোৰখিনি লৈ আহিছোঁ, সেইখিনি আহক আমি ডাইৰেক্টলি কাপোৰখিনি চাই আপোনালোকে কাপোৰখিনিৰ মাজতে লৈ যাওঁ। এইযোৰ হৈছে ইংব্লুত বনোৱা কাপোৰ, আৰু ইংব্লু বেছত আমি ব্লুৰে ৱৰ্ক কৰিছোঁ। ব্লুৰে ৱৰ্ক কৰি আমি ইয়াত হোৱাইট মিনা কৰি দিছোঁ। আৰু আপোনালোকে দেখিছে কাপোৰযোৰ কিমান ধুনীয়া, কাপোৰযোৰ কিমান ভালকেইটা ডিজাইনৰ সমাহাৰ ঘটাই আমি এই কাপোৰযোৰ আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু আমাৰ সেইটোৱে লক্ষ্য উদ্দেশ্য থাকে যে আমি আমাৰ কাপোৰবোৰত নতুন কাম কৰি আপোনালোকৰ মাজত কাপোৰবোৰ আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আৰু আপোনালোকে বিচৰা ধৰণে আমি যিমানখিনি পাৰোঁ আমি কাপোৰবোৰত নতুনত্ব আনিবলৈ চেষ্টা কৰি আছোঁ। আৰু গতিকে আমি আপোনালোকে যি মনৰ পচন্দৰ কাপোৰযোৰ আমি উলিয়াবলৈ আমি ভালখিনি ইয়াত ৰিচাৰ্চ কৰি পেলাই কামবোৰ কৰিব লগা হয়। আৰু গতিকে আপোনাৰ বাৰু ৰিচাৰ্চ কৰাত আমাৰ আপত্তি নাই, কেৱল আপোনালোকে ভাল পাব লাগে, আপোনালোকে কাপোৰযোৰ লৈ ছেটিছফেকশ্যন আপোনালোকে লাভ কৰিব লাগে, আমাৰ সেইটোৱে উদ্দেশ্য একচুৱেলি। আৰু আপোনালোকৰ যি মৰম চেনেহ আমি পাই আছোঁ, গতিকে সেইটোত আকৌ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। গতিকে কাপোৰযোৰ আমি গোটেই কাপোৰযোৰ একচুৱেলি ব্ৰাইডেল ছেট হয় সেইটো, আৰু ব্ৰাইডেল ছেটটো আমি ব্লু ব্লিচত ব্লু কৰি আমি কাম কৰিছিলোঁ। আৰু এইযোৰ হৈছে ৰেড বেছত কৰিছোঁ। আমি ৰেড বেছত কাপোৰযোৰ কৰি পেলাই আমি ইয়াত পিংক মিনা দিছিলোঁ, আৰু পিংক মিনা দি পেলাই ইয়াতে আমি হোৱাইট আমি মিনা কৰি দিছোঁ। ইয়াত কথাটো হৈছে কি কাপোৰযোৰ মেইনলি ৰেড হয়, আৰু ইয়াত ৱৰ্ক কৰিছোঁ আমি ডিজাইনৰ যিটো ৱৰ্ক কৰিছোঁ, সেই ডিজাইনৰ ৱৰ্কটো আছে আপোনাৰ পিংক গুণাত, আৰু আমি মিনাখিনি কৰিছোঁ হোৱাইটেৰে। গতিকে সেই আগৰ দৰে কাপোৰযোৰ, এই কাপোৰযোৰ এযোৰ খুবেই ধুনীয়া কাপোৰ, একেই কাপোৰ। এই কাপোৰযোৰ দুযোৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কাপোৰ দুযোৰ একেবাৰে একেই কাপোৰ, আৰু কাপোৰ দুযোৰ কেৱল কালাৰ কম্বিনেশ্যনটো বেলেগ, আৰু কাপোৰ দুযোৰৰ বাকীখিনি সকলোখিনি একে। কাপোৰ দুযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব মাত্ৰ স্ক্ৰীনশ্বট এটা লৈ পেলাই আপুনি আমাৰ হোৱাটছএপ নম্বৰটোত আপোনালোকে ড্ৰপ কৰক। আৰু যদি আপোনালোকে গুৱাহাটীৰ ভিতৰৰে হয় আমি আপোনালোকক কেছ অন ডেলিভাৰী কৰি দিম, আৰু যদি আপোনালোকে গুৱাহাটীৰ বাহিৰৰ হয় তেতিয়াহ'লে আপোনালোকে কাপোৰযোৰ অনলাইন যোগে আমাৰ পৰা সংগ্ৰহ কৰিব লাগিব, নতুবা আপোনালোকে আমাৰ ইয়ালৈ আহি পেলাইও কাপোৰযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰে। গতিকে আপোনালোকে যেনেকৈ মন যায় তেনেকৈ আপোনালোকে আমাৰ পৰা কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰে। কথা হৈছে আমি ইয়াত ডিজাইনটো আপোনালোকৰ কাৰণে আকৌ কৈছোঁ, আমি ইয়াত বহুত ৰিচাৰ্চ কৰি পেলাই ডিজাইনবোৰ কৰোঁ, আৰু আপোনালোকৰ একচুৱেলি আপোনালোকক এযোৰ সুন্দৰ কাপোৰ উপহাৰ দিয়াটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য হয়। আৰু সেই লক্ষ্য আৰু উদ্দেশ্যত আমি কিমান উপনীত হ'ব পাৰিছোঁ সেইটো আপোনালোকে আমাক জনাব কমেণ্ট বক্সত। আৰু যিসকল
মানে আমাৰ শুভাকাংক্ষী আমাৰ পৰা কাপোৰ লৈ আমাক উপকৃত কৰিছে। আপোনালোকৰ কাপোৰৰ ৰিভিউসমূহে আমাক যথেষ্ট আনন্দ দিছে, যথেষ্ট একচুৱেলি আমাক উৎসাহিত কৰি তুলিছে। এই এযোৰ একচুৱেলি কাপোৰযোৰৰ বেচটো হৈছে সেউজীয়া বটল গ্ৰীণ, আৰু বটল গ্ৰীণত আমি চিলভাৰ গুণা কৰি পেলাই ইয়াত ইং ব্লুটো আমি মিনা কৰি দিছোঁ। একচুৱেলি এই একযোৰ কাপোৰ খুবেই ধুনীয়া। আপোনালোকে দেখিছে কালাৰ কম্বিনেশ্যনটো আপোনালোকে এবাৰ মন কৰক। কালাৰ আমি বটল গ্ৰীণত আমি কাপোৰযোৰ কৰি পেলাই আমি চিলভাৰ গুণা দি যি ব্লু মিনা কৰি দিছোঁ, আৰু কাপোৰযোৰ যি এক অনন্য মানে এক সৌন্দৰ্য কাপোৰযোৰত মানে আপোনালোকক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ। এক অনন্য সৌন্দৰ্য কাপোৰযোৰে আপোনালোকক দিছে। গতিকে সেইটো আমি মানে কালাৰ কম্বিনেশ্যনবোৰ আমিও ভালোখিনি মানে ৰিচাৰ্চ কৰি কামবোৰ কৰিব লগা হয়। গতিকে যি নহওক আমাৰ কষ্টখিনি আমি মানে প্ৰকাশ এইকাৰণে কৰোঁ যে আমি কৰি পেলাই আপোনালোক এযোৰ ভাল কাপোৰ আমি উপহাৰ দিব পাৰোঁ। গতিকে আমি যি কৰিছোঁ আপোনালোকৰ কাৰণে কৰিছোঁ, আৰু আপোনালোকক আমি একদম ৰিজনেবল প্ৰাইচত কাপোৰ এযোৰ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে এইটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য থাকে যে কাপোৰ এযোৰ সদায় আমি আপোনালোকক ধুনীয়া কাপোৰ এযোৰ আপোনালোকক আগবঢ়াই দিওঁ। আপোনালোকে আমাৰ পৰা কাপোৰযোৰ লৈ ভাল পাওক, আৰু মানে উৎসাহৰ সৈতে আপোনালোকে কাপোৰযোৰ পিন্ধক, আৰু আপোনালোকে ক'ৰ পৰা লৈছে কাপোৰযোৰ আপোনালোকৰ বন্ধু বান্ধৱী আৰু পৰিয়ালবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰক। গতিকে এই কাপোৰযোৰ যি সেউজীয়া কাপোৰযোৰ গোটেইযোৰ এবাৰ দেখুৱাই দিছোঁ। আপোনালোকে দেখিছে কাপোৰযোৰৰ মানে ডিজাইন, কালাৰ কম্বিনেশ্যন, আৰু হোৱাইট মানে চিলভাৰ গুণা মানে ব্লু মিনাত কাপোৰযোৰ খুবেই মানে আচলখিনি চব খুবেই ব্ৰাইট লাগিছে আচলখিনি। গতিকে আৰু কাপোৰযোৰ মানে আপোনালোকে কি ক'ম, আৰু কাপোৰযোৰ আপোনালোকে মই দেখাই আছোঁ। ইয়াত একচুৱেলি বহুত বৰ্ণনা কৰাৰ কোনো কথাই নাথাকে। কাপোৰযোৰ যিহেতু আপোনালোকৰ লাইভ ইয়াত দেখুৱাই আছোঁ, একচুৱেলি মানে ভিডিঅ'গ্ৰাফীত দেখুৱাই থকা হৈছে। গতিকে এইযোৰ কাপোৰ ইমান আছিল। ইয়াৰ পিছত এইযোৰ আকৌ ব্ৰাইডেল ছেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইযোৰ হৈছে অৰেঞ্জ কালাৰ ব্ৰাইডেল ছেট, আৰু এইযোৰ আচলটো মানে লাইট অৰেঞ্জত কৰি পেলাই ইয়াত মানে গল্ডেন গুণা আৰু চিলভাৰ গুণাৰ কম্বিনেশ্যনত কামটো কৰা হৈছে, আৰু বডিত দিয়া হৈছে আপোনাৰ কপাৰ গুণা। গতিকে ইয়াত 3টা কালাৰৰ গুণা সমাহাৰ ঘটোৱা হৈছে, আৰু 2টা কালাৰ কাপোৰযোৰত দিয়া হৈছে। কাপোৰযোৰৰ একচুৱেলি বডিটোত আমি অৰেঞ্জত মানে লাইট পাৰ্পলটো বৈ দিয়া হৈছে, যিটো লেভেণ্ডাৰ বুলি কয়, লাইট লেভেণ্ডাৰ কালাৰটো আমি ইয়াত বৈ দিছোঁ। আৰু গতিকে কাপোৰযোৰ খুব এক সুন্দৰ কাপোৰ এযোৰ আমি আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। এই কাপোৰযোৰ অৱশ্যে আমি আগতেও দেখুৱাইছিলোঁ। মই নিজে এনেকুৱা ধৰণৰ কাপোৰ এযোৰ আগতেও দেখুৱাইছিলোঁ। সেইযোৰ কাপোৰ ইতিমধ্যে বিক্ৰী হৈ গৈছে। সেইযোৰটো বিক্ৰী হৈ গৈছে, আৰু তাৰপিছত একেই কাপোৰ ভালকেইযোৰ অৰ্ডাৰ হৈছে। সেই অৰ্ডাৰ হোৱা কাপোৰৰ মাজৰ পৰাই আকৌ আপোনালোকে এইযোৰ কাপোৰ মই দেখুৱাইছোঁ। গতিকে যিহেতু আমাৰ নিজৰ প্ৰডাকশ্যন, আমাৰ কাপোৰসমূহ আমি মানে একচুৱেলি নিজৰ শালত বৈয়ে অকণমান কাপোৰবোৰ বৈ ওলাওঁতে অকণমান দেৰি হয় বা টাইম এটা লাগে। গতিকে আমাৰ সেই আগৰ কাপোৰ যিবোৰ ভিডিঅ'ত দেখুৱাইছিলোঁ, এইবোৰ আটাইবোৰে একচুৱেলি বিক্ৰী হৈ গৈছে। তথাপিও সেইবোৰ ভিডিঅ' চাই যদি কোনো বন্ধু বান্ধৱীয়ে কাপোৰ অৰ্ডাৰ কৰে, আমাক পাব। কেৱল আমি বনাই দিয়ালৈ আপোনালোকে অপেক্ষা কৰিব লাগিব, আৰু আপোনালোকে স্ক্ৰীনশ্বট দিব যদি আমাৰ তাত সেইবোৰ আছে। আমি লগে লগেই আমি দিবও পৰা হ'ব আপোনালোকক। মানে তথাপিও যিখিনি আমাৰ ষ্টক আউট হৈ গৈছে সেইখিনি আমি আপোনালোকক আকৌ বনাই দিব লাগিব। গতিকে এই কাপোৰযোৰ ইতিমধ্যে প্ৰথম কাপোৰযোৰটো দিয়াৰ পিছত আমি 2-3যোৰ ইতিমধ্যে আকৌ এই কাপোৰযোৰ আমি মানে ডেলিভাৰী দিলোঁ, কাৰণ এই কাপোৰযোৰ ভালকেইযোৰ অৰ্ডাৰ হৈ গৈছিলে। সেই অৰ্ডাৰ হোৱা কাপোৰৰ পৰা এইযোৰ আকৌ দেখুৱাইছোঁ আপোনালোকক। গতিকে আপোনালোকৰ কাৰণে আমি যিখিনি কষ্ট কৰিছোঁ, বা যিখিনি আপোনালোকৰ কাৰণে আমি মানে নতুন কাম কৰি উলিয়াইছোঁ, গতিকে সেই কামখিনি আপোনালোকে কেনেকুৱা পাইছে, বা আমাৰ পৰা কাপোৰ লোৱা বন্ধু বান্ধৱীসকলে কাপোৰবোৰ পিন্ধি আমাৰ ৰিভিউসমূহ দি থকা বুলি আমি আপোনালোক বাৰে কৈছোঁ। তেওঁলোকৰ ৰিভিউসমূহে আমাক যথেষ্ট উৎসাহিত কৰিছে, যথেষ্ট আনন্দিত হৈছোঁ আমি। আৰু আমি আপোনালোকক এইখিনি গেৰাণ্টি দিব পাৰোঁ, আপোনালোকে কাপোৰ যেতিয়া আপুনি অৰ্ডাৰ কৰিব, কেতিয়াবা আমি বাই পোষ্ট পঠাম, বা আমাৰ ইয়াৰ যি ডেলিভাৰী কৰা আমাৰ ল'ৰা আছে, কেতিয়াবা ডেলিভাৰী কৰা ল'ৰাই যদি দিব নোৱাৰে, মই নিজে গৈ হ'লেও আপোনালোকৰ ঘৰত কাপোৰ দি থৈ আহিম, সেইটো আমি আপোনালোকক গেৰেণ্টি দিব পাৰোঁ। কাৰণ আপোনালোকে যি বিশ্বাস কৰি আমাক কাপোৰ অৰ্ডাৰ কৰে আমাৰ ওচৰত, আমি সময়মতে আপোনালোকৰ হাতত কাপোৰযোৰ তুলি দিয়াটো আমি এক দায়িত্ব বুলি ভাবোঁ, আমাৰ মানে খুব মানে গুৰুত্বপূৰ্ণ কথা বুলি ভাবোঁ। আৰু সেইটো আমি যিমান দূৰ পাৰোঁ সম্ভৱ সেইটো আমি মেইনটেইন কৰোঁ।
গতিকে আপোনালোকক এই ধুনীয়া কাপোৰযোৰ আপোনালোকে যিসকল বন্ধু বান্ধৱী বিয়াৰ কাৰণে কাপোৰ ল'ম বুলি ভাবি আছে বা বিয়াৰ কাৰণে কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবি আছে এই কাপোৰযোৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ইতিমধ্যে এইযোৰ কাপোৰ লৈ মানে পিন্ধি পেলাই আমাক ফটো দিছে কিন্তু আমি ইয়াত সেই ফটো আমি পাব্লিছ কৰা নাই গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ